Hey everyone, কি খবৰ? মই আপোনালোকলৈ লৈ আহিছোঁ মাছৰ অন্য এটা ৰেচিপি আৰু সেইটো হৈছে টেঙা দিয়া মাছৰ চৰচৰি। হয়তো বহুতেই খাইছে, কিন্তু যিসকলে নাই খোৱা আপোনালোকে এবাৰ ট্ৰাই কৰিবচোন আৰু কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব। গৰমৰ বতৰত টেঙা দিয়া মাছ খাই খুব ভাল লাগে নহয় জানো? এই মাছটো খাবলৈ সোৱাদ হোৱাৰ লগতে আমাৰ স্বাস্থ্যৰ কাৰণেও বহুত হেল্ডি হয়। মাছৰ এই ৰেচিপিটোৰ কাৰণে আমাক বিশেষ একো বস্তুৰ দৰকাৰ নাই আৰু খুব কম সময়তে হৈ যায়। তেন্তে বলক আজিৰ এই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। টেঙা মাছৰ এই ৰেচিপিৰ কাৰণে মই প্ৰায় 250 গ্ৰাম জোখৰ কেইটামান মাছ লৈছোঁ আৰু মই আটাইকেইটা মাছ ভালদৰে ধুই পখালি বাছি ল'লোঁ। আপুনিও আপোনাৰ মাছকেইটা ভালদৰে ধুই ইয়াৰ পেটুবিলাক উলিয়াই ল'ব, নহ'লে আপোনাৰ ৰেচিপিটো তিতা হ'ব। আৰু আমাক লাগিব এটা নেমু টেঙা। এটা বাতিত মই আধা বাতি ঠাণ্ডা পানী লৈছোঁ আৰু সেই পানীত মই গোটেইটো নেমু ভালদৰে চেপি ল'লোঁ। এতিয়া সোৱাদ অনুসৰি নিমখ আৰু হালধি দি মিক্সাৰটো ভালকৈ মিক্স কৰি ল'ব। কেৰাহীখন পাতি কেৰাহীখন গৰম হোৱাৰ পিছত তাত 2 চামুচ জোখাৰে মিঠাতেল দি দিব। তেল গৰম হৈ গৈছে, মই এতিয়া আটাইকেইটা মাছ কেৰাহীত দি হাফ ফ্ৰাই কৰি ল'ম। এয়া চাওক, মোৰ মাছকেইটা হাফ ফ্ৰাই হৈ গৈছে। মই এতিয়া ইয়াতে ৰেডি কৰি ৰখা নেমুৰ ৰসৰ পানীখিনি দি ল'ম। গোটেইখিনি নেমুৰ ৰস মই ইয়াত দি ল'লোঁ আৰু এতিয়া এই আটাইখিনি পানী নুশুকোৱালৈকে মই গেছটো ল' ফ্লেম কৰি মই মাছকেইটা সিজিবলৈ ৰাখি দিম। পানীটো প্ৰায় আধা শুকাই গৈছে। মই এতিয়া গেছটো হাই ফ্লেম কৰি মই এনেকৈ ঢাকন নিদিয়াকৈ পানীটো একেবাৰে শুকাবলৈ ৰাখি দিম। পানীটো একেবাৰে শুকাই নাইকিয়া হৈ গ'ল, দেখিছেনে? মানে আমাৰ মাছটো প্ৰায় ৰেডি হৈ গৈছে। চ' এয়া হৈ গ'ল আমাৰ মাছৰ এটা টেষ্টি এণ্ড হেল্ডি ৰেচিপি। দেখিলেনে কিমান কম সময় লাগে? গতিকে ঘৰত আপুনি জল্দি বনাওক আৰু খাওক, আৰু কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব। আৰু এটা কথা, আজিৰ ভিডিঅ' চাই যদি আপোনালোকে ভাল পালে তেন্তে মোৰ ভিডিঅ'টো লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব। আৰু মোৰ ভিডিঅ' যদি আপুনি প্ৰথমবাৰৰ কাৰণে চাইছে তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে মই ভৱিষ্যতে দিয়া ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন আপোনালোকলৈ আহি থাকে। তেন্তে আজিলৈ আহিছোঁ, সুস্থ থাকক আৰু সুস্থ খাওক।